কাঁচা বাদাম দাদা কাঁচা বাদাম আমার কাছে কাঁচা 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 বাদাম দাম দাম আমার কাছে কাঁচা কাঁচা বাদাম কাঁচা বাদাম দাদা কাঁচা বাদাম চাওচোন ৰিলটো কেনেকুৱা হ'ল কেনেকুৱা লাগিছে মোক দেখিবলৈ নো আকৌ বনাব লাগিব এতিয়া কাঁচা বাদামটো কাঁচা বাদাম দাদা কাঁচা বাদাম আমাৰ কিনাই এইবোৰ কি কৰিছে কাঁচা বাদাম আপুনি কেতিয়া আহিলে এইটো ৰুমলৈ মই এতিয়া আহিছোঁ বাৰু এইবোৰ কি ৰিল নে কি সেইটো বনাইছা নেকি ৰিলে বনাইছোঁ দেখাই নেকি আপুনি বাৰু ৰিলছে বনাইছে ন ইনষ্টাগ্ৰাম নে কি সেইটো দিবা নেকি ইউটিউবটো বা চিনি পাওঁ ইনষ্টাগ্ৰামতে দিওঁ এইটো ইনষ্টাগ্ৰাম বুলি নকয় ইনষ্টাগ্ৰাম বুলি কয় আৰু হেৰি নহয় মোৰ ইনষ্টাগ্ৰামত যে 90K ফলোৱাৰ্ছ আছে সেইটো আকৌ কি বস্তু এই বুজি নাপায় আপুনি হ'ব দিয়ক জানো এইখন হ'লে মই বুজি নাপাওঁ পাই এইবোৰ কিনো গাই আছে আমি আগৰ দিনীয়া মানুহ আমি এইবোৰ চলাইও পোৱা নাই দেখিও পোৱা নাই বৰ দিগদাৰ দেই প্ৰাইভেচি বুলিবলৈ একো এটা নাই মই অথনিৰ পৰা সেই ৰিল বনাবলৈ ট্ৰাই কৰি আছোঁ ইটো আহিছে সিটো আহিছে মানে মাই গড ছানগ্লাছযোৰ পিন্ধিলে এতিয়াহে ভাল লুকছ এটা আহিব এনেকৈ নহ'ব দৰ এখন মাৰি ল'ব লাগিব বৰ বেলেগ ডিষ্টাৰ্ব দিয়ে দেই মানুহবিলাকে সঁচাকৈ কৈছোঁ এইবাৰ ভাল হ'লে হয় ৰিলছটো দেই আজি কেটলি পিঠা কেইটামান বনাম বুলি ভাবিছোঁ চাহ খাবলৈ একো নাই আমাৰ সেই চুনুকণ আৰু ধুনুকণে দুয়োটাই কেটলি পিঠা খাই বৰ ভাল পায় মোক কৈ থাকে মা বোলে হেৰি নহয় পিঠা বনালে বোলে কেটলি পিঠা বনাবা দেই বোলে মিঠৈ চিঠৈ নবনাবা বোলে আমি নাখাওঁ বোলে মিঠৈ খাই কেলৈ বেয়া পাই জানো মই আকৌ পকা মিঠৈটো খাই বৰ ভাল পাওঁ কেটলি পিঠাটো আৰু সেই ভাপত দি দিবহে লাগে আৰু কেটলি ভাপখনত দি পেলাই খুফিয়া হ'লে খাই ভাল লাগে বাৰু মই বেয়া নাপাওঁ কেটলি পিঠা খাবলৈ দেই মা তুমি আজি কেটলি পিঠা বনাবা নেকি বাৰু চুনুকণ কেটলি পিঠা বনাম বুলি ভাবিছোঁ বহুত দিন কেটলি পিঠা খোৱা নাই মই বোলে আজি কেটলি পিঠাকে বনাই দে বুলি ভাবিছোঁ তই খাই ভাল পাওঁ আকৌ সেই ধুনুকণেও ভাল পাই যে সেইকাৰণে আকৌ মোৰ ফেভৰেট হয় মই বহুত ভাল পাওঁ কিবা কৰিব লাগিলে ক'বা মই কৰি দিম আকৌ এই কিবা কিবি কলপাত চলপাত ধুই দিব লাগে যদি মই ধুই মেলি দিম খাব নালাগে মই কলপাত চলপাত ধুই আনিছোৱেই ৰাম মই যে বাহিৰলৈহে যাওঁ দেই ভিতৰত যে ইমান বেয়া হৈছে ৰিলটো নহয় একদম পোহৰ চোহৰ নাই মানে ৰিং লাইটটোও কাম কৰা নাই মই বাহিৰতহে কৰিব কামটো ইনাপিয়াই ৰিল বনাইছা নেকি চুনুকণ ব'লাচোন বাহিৰলৈ যাওঁ ভাল বেকগ্ৰাউণ্ড এটা দেখাই দিবা মোৰ ৰিলছ এইকেইদিন আপলোড কৰিবই পোৱা নাই যে নেটৱৰ্ক চেটৱৰ্কো নাপায় তোমালোকৰ ভালকৈ দেই মোৰ যে সঁচা কথা কৈছোঁ আকৌ ইমান স্পীড হয় আমাৰ তাত 5G পায় তোমালোকে 4G হে আৰু মই যে ভিতৰত একদম লোকেশ্যনে বিচাৰি পোৱা নাই গম পোৱা নাই ৰিল বনাবলৈ এইজনী বেয়া নকলেও নোৱাৰোঁ বা ধান বাহিৰ লাইটটো লৈ কিখন কৰি ফুৰিছা কি কম আৰু দেই ৰিং লাইট সেইখন বনাই ফুৰিছে কৃষ্ণ মুখখন জোঙা কৰি ৰিং লাইটটো ধুনীয়া লাগিছে লৈ আহিছিলা নেকি মোৰ লগত থাকেই এইবিলাক ফল্ডিং কৰি পেলাই লৈ আহিছিলোঁ মোৰ হেৰিটোত ট্ৰলিটোত বনাইছা ৰিলটো কেঁচা বাদাম নে কিবা এটা বনাই থকা শুনিছিলোঁ কেঁচা বাদাম দাম বুলিহে কৈছিলে বৌ সেইটো কেঁচা বাদাম নহয় কাঁচা বাদামহে কাঁচা বাদাম দাম কাঁচা বাদাম দাদা কাঁচা বাদাম আমাৰ কাছে কাঁচা বাদাম এইটো গানেই হ'ল নে কেঁচা বাদাম ভজা বাদাম ট্ৰেইনতহে এইবোৰ এই গাই ফুৰে বাদাম লৈ যাওক বাদাম এনেকৈ ট্ৰেইনতহে গাই ফুৰে সেই মা তুমি নাজানা তেনেকৈ গান এটা আছে নহয় কিমান ফেমাছ হৈছে আকৌ এই গানটো ট্ৰেণ্ডিঙত আছে তুমি নাজানা নেকি চবেই বনাইছে অসমীয়া গানবোৰত বনাব লাগে ইমান ধুনীয়া ধুনীয়া গান কিছুমান আছে অসমীয়া ভাল লাগে আকৌ সেইদিনাখন দেবেনা জীয়েকে বনাই আছে এটা হেৰি ৰিল মই শুনিছিলোঁ গৈ থাকিম তোমাৰ লগত বোলে সেইটো এই মৰিলেও দুখত বোলে তাৰপিছত আৰু এটা গাইছিলে হেৰি বোলে বাৰীতে মাৰিম পাক বিচাৰি আনিম শাক বুজিছে নাই মই হেৰি হিন্দী আৰু ইংলিছ গানতহে বনাওঁ মই সেই অসমীয়া গানত নবনাওঁ এনেকৈ এটা ব্ৰিটিছজনী ঐ কি ক'লে একো নাই হ'ব হেৰি বনোৱাকৈ যোৱা ৰ'দটো থাকোঁতে নহ'লে আকৌ আন্ধাৰ হৈ গ'লে বনাবই নোৱাৰিবা চিনাপি তুমি যদি হিন্দী গানত বনোৱা ভাল গান এটা আছে কিন্তু এইকেইদিন পৰা ট্ৰেইনিঙত আছে কোনটো দুটা গান আছে মই দুইটাই দেখাই দিম কেনেকৈ কৰিব লাগে তুমি কৰিবা দেই এটা হৈছে হেৰি বৰচৰে মেঘাটো আৰু এটা আছে হেৰি ৱাও এইকেইটা ভাল লাগিব কিন্তু দেই তুমি আমাক দেখাই দিবাচোন কেনেকৈ নাচিব লাগে মই শিকাই দিম বাৰু হয় দেই আজিকালি যুগটোৱে বেলেগ হ'ল আমি আকৌ এনেকুৱা বয়সত ঘৰতে সোমাই থাকোঁ গোটেই নাযাওঁৱেই ঘৰৰ কাম বন কৰোঁতে আমাৰ দিন যায়গৈ আৰু গাভৰু কালত গোটেই হেৰি আমি গোহালি চাফা কৰোঁ গোবৰ চাফা কৰোঁ তাৰপিছত আকৌ পিছফালে মজিয়া মচোঁ সেইবোৰ কৰি থাকোঁতে আমাৰ দিনটো যায়গৈ তাৰপিছত ধান খুন্দো ধান বৰাওঁ কেতিয়াবা স্কুলেই নাযাওঁ আজি ধান বৰাবলৈ আছে বুলি যদি আইতাই কৈ দিয়ে স্কুলেই নাযাওঁ আমি সেইদিনা ধান বৰা দিনাখন নহ'লে খাবলৈ নাপাওঁ নহয় আকৌ আজিকালি চোৱা আকৌ এইবোৰ হাতে মোবাইল লৈ ৰিল নে ফিল্ডহে বনাই ফুৰে ষ্টাইল মাৰি যাওঁ কেটলি পিঠাকেইটা বনাই ল'ম চাহ খাবলৈ আজি একোৱেই নাই টিনাপি মোক চাই কৰিবা দেই তুমি হ'ব কিন্তু মোৰ ৰিলটো ভাইৰেল হ'ব লাগিব দেই ভাইৰেল হ'লে মজা লাগিব আমাৰ
টেনশ্যন নল'বা তুমি ভাইৰেল হ'বই তেতিয়াহ'লে ষ্টাৰ্ট কৰি দিওঁ লেটছ ষ্টাৰ্ট बरसोरे मेघा मेघा बरसोरे मेघा बरसो बैल की घंटी बजी और ताल लगे भरने पैर के चली मैं तो पार चली पैर के चली मैं तो पार चली रे मेघा नन्ना रे नन्ना 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 रील नेকি क्या भेकुली दुजने नाचি থকা লেখা লাগিছে ই আহিল আৰু একদম ধাৰুক ধাৰুক দি দিবলৈ মন যায় তুই দোকানে নহয় ধুনুখন হে আমি কিবা এটা কৈছো চাৰিজনে তুই দোকানে নহয় কিবা জমনি লাগিছে কাৰণে কৈছো সিকি ফালৰ পৰা মই দেখিছো নহয় কেনেকৈ নাচি আছে বোলে বছৰে মেঘা মেঘাত লগাই নানি দে যিয়ে নালাগক আমি ট্ৰাই কৰিছো প্ৰথমতে হেৰি অকণ প্ৰেক্টিচ কৰি লৈছো তাৰপিছত দুজনে নাচিম আমাৰ ৰিলটো পুৰা ভাইৰেল হ'ব তাকে দাঁত লেতে হাঁহিব নালাগে এইটো বেচাই লাঞ্চো নিয়া সঁচাকে দেই ধুনুখন তই এটা বেছি কোনো কৈ দিয়া আকৌ খং উঠিব আকৌ দেই মোহলে কৈ দিছা আকৌ চুলি ধুই জোকাই পেলাম আকৌ তই চুলি ধুই জোকাই পেলালে মই তোক চাই থাকিম একে ঘুচাই তোক চাওঁ ৰছীডাল আঞ্চলিয়াক বান্ধি পেলাওঁ ধুনুখন তই যাবি নে নাযায় এইখিনিটা যা এইখিনিটা বেছি কৰি থাক আমি প্ৰেক্টিচ কৰি লওঁ ভালকৈ তাৰপিছত সেই ৰিলটো বনাব লাগিব ৰ'দটো থাকোঁতে ৰ'দ গ'লেগে ভাল নহ'ব ৰিলটো আৰু নহয় ইয়াক একো নোকোৱাতে কি চল পাইছে ধাৰুক ধাৰুক দিব লাগিব ইয়াক এতিয়া যাম খালি মই কিবা এটা কাম সেইটো ক'ব লাগিব কি ক'ব লাগে সেইদিনাখন হেৰি কি বুলি কয় চুম বুলি ক'বলৈ ক'লে তাৰপিছত পাতে ধুম বুলি কৈ থৈ গুচি গ'লহি আজি সেইটো নহয় আজি নতুন এটা শিকি আহিছোঁ কি ক'ব লাগে ক সোনকালে দুই বুলি ক দুই মইনা তুমি জুই কোনেনো শিকাইছে নহয় ইয়াক কোনেনো শিকাইছে নহয় মানে কৈছো নহয় ইমান উৎপতীয়া ল'ৰা মই দেখা নাই আৰু দেই ৰেচাইডাল আনি একদম লেকেচি চিঙি পঠাবলৈ মন যায় কি এনেকুৱা স্কুলত এইবোৰ শিকি শিকি আহিবা তাৰপিছত ঘৰত গাই থাকেহি আহি পেলাই ক'বা কিবা আহি মেকুৰী নেওতা কুকুৰ নেওতা বান্দৰ নেওতা গাই থাকিবহি আহি কি মেকুৰী নেওতা তই মেকুৰী নেওতাখন শুনা নাই নেকি মেও এক গুণ মেও মেও দুগুণ মেও 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 তিনি গুণ মেও 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 সেইবোৰ গাই থাকেহি ভাল আৰু দেই একদম দিব লাগে ইয়াক পুষ্পাকমান কিমান কাজিয়া হয় মোৰ পঢ়া সময়ত উৎপাত কৰি থাকিবা মই অংক কৰিবলৈ ল'ম সি উৎপাত কৰিব ই পঢ়াত কেনেকুৱা ভালেই ইংলিছৰ অংকত গেধা বাকী এনেই পঢ়িব পাৰে অসমীয়া অংক কৰিবলৈ যদি অকণমানতে ভুল কৰে কলা যুগটো এই থৈ গুচি যায় কলা সংখ্যাটো ইয়াক ধৰিব লাগিব এদিন ৰ পঢ়া সময়ত দুইজনী ইয়াক ধৰিমচোন দেই কিবা কিবি ইংলিছত পঢ়িবলৈ দিম সি গম পাই যাব মজাটো পাই যাবহি ইয়াক এদিন কৰিব লাগিব টিউশ্যন ল'ব লাগিব দুইজনীয়ে ধৰিজনী তেতিয়া লাজ পাবহি খাব এতিয়া প্ৰেক্টিচটো কৰোঁ নেকি ন কৰোঁ মোৰটোকে গৰম কৰি থৈ গ'লে সি আহি পেলাই সি सावन में हेतु আগত কৰি লওঁ নিবা হেতু কৰি লওঁ মই সানগ্লাসটো পিন্ধি ৰবা सावन में मोरनी बनके मैं तो चमचम नाचूं मैं तो चमचम नाचूं सावरिया तेरे प्यार में गोलियां तारो जानम प्यार का है ये मौसम एक सपना लगता है বন্ধুসকল আমি ৰিলছ বনাইছোঁ আমাৰ ৰিলছকেইটা কেনেকুৱা দেখিছে আপোনালোকে জনাবলৈ নাপাহৰিব দেই আৰু আমাৰ টিনাপিয়ে মানে এই ৰিলছ বনাই বহুত ভাল পায় মানে ধুনীয়া ধুনীয়া ৰিলছ বনাই মানে ময়ো আজি এখন জইন কৰিছোঁ আৰু হেৰি নহয় আপোনালোকৰ যদি চাই ভাল লাগিলে আজি খণ্ডটো তেতিয়াহ'লে লাইক এটা কৰি কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আমাৰ কাহিনীবোৰ চাই থাকিবলৈ হ'লে আমাৰ টাউনীয়া টিনাবাৰ খণ্ডবিলাক যদিহে মিছ কৰিব বিচৰা নাই তেতিয়াহ'লে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ঘণ্টা বজাত দবাই লওক তেতিয়াহে লগে লগে আমাৰ ভিডিঅ'বোৰ চাই থাকিবলৈ পাব আজিলৈ আহিছোঁ বন্ধু ৰিলছটো কমপ্লিট কৰি লওঁ আৰু